এই ৰাতিপুৱাৰ কাৰণে এই মৰিচা শাক আমি এটা মৰিচা শাক বুলি কওঁ তলত পালেং শাকো আছে মৰিচা শাক পালেং শাক একেবাৰে মিক্স কৰি পেলাই ভাজিম আৰু দুটামান লাগব এইকেইডাল শাক পুৰা অকণমান হৈ যাব আৰু আমাৰ শাকতলি আছে যিহেতু কি কথা আছে ইয়াৰ পৰা লৈ যাওঁ মই দালো ছিঙি দিয়া এইটো আছে আৰু কি লাগে আৰু ইফালে এডাল বিলাহীৰ গাছ ফুল বাঢ়িছে এইফালে লাহে চাৰিওফালে খেতি কৰিছোঁ লাই শাক দিছিলোঁ গছিলোঁ বুঢ়া কৰি আছিল গৰু খাই একেবাৰে নকত থৈ দিছে আৰু এফালে মই নিজে ভোট জলকীয়াৰ গুটি জগাইছিলোঁ আৰু এই পুলি ৰুইছোঁ মই খাবা অনা ভোট জলকীয়াৰ গুটি জগাইছিলোঁ আৰু মই নিজেই পুলি ৰুইছোঁ আৰে দেউতা আৰু বৰদেউতা নামঘৰত মিটিং আছে এটা যাব ফটো উঠাবলৈ আহি পেলাই পুৰা চিধা খাই লচোন মাহ কৰি আছে এই ভাত লৈছোঁ এই বতাহ মুঠি দলি বতাহ এই শাক ভাজাৰ এটা অকণ নিমখ লৈছোঁ এতিয়া আমি ৰ'দত বহি বহি খাম বা পুৰা বহি লৈছে নেকি এইটো গিলাচটো নিচোন পুৰা এক কাঁহি মাৰি দিয়া এতিয়া মোৰ তা ঘুমাই আছা গৰম গৰম ভাত লৈ পেলাই আগত এনেকৈ বহি থাকিব নোৱাৰি পুৰা শাখা লাগছে পুৰা মাৰি দিয়ে আৰু ৰ'দত বহি পেলাই কালি আমি মামা হাতত গৈছিলোঁ আৰু আজি মায়ে আৰু পেহী মোমাই হাতত যাব আৰু যাওঁতে তেলি চৰ্বত খাই যাব প্ৰেছাৰ আছে নহয় পুৰা খাব লাগিব হাই বঢ়িয়া কম বা দি মোকো দি পেহী বেছি হাই প্ৰেছাৰ বেছি দিবহে লাগে পুৰা দিবহে লাগে হা হ'ব দে তোৰ প্ৰেছাৰ আছে নহয় বেছি মাল বুলি ৰমান পাই ৰমে খাইছোঁ আমি বা পুৰা মোমে হাতত যাব আমি ৰম খাইছোঁ ৰম গোটাইকেইটা এক পেক মাৰি লৈছে আমাৰ মামা ককা হয় ওচৰতে ঘৰ 10 মিনিটমান খোজকাঢ়ি গ'লেই হ'ব এনে ভাত খা কৰি যাব আৰু আমি দুটা আছোঁ ভাত খা কৰি এটি মালহা বুলিও ক'ব গম পাবি ঢজাখন মাৰি দি আমি আগবঢ়াই থৈ আহোঁ এই আমাৰ চুমু এটা ঘুমাই আছে অ' চুমু ঘুমাই থাক আমাৰ এখন বৰ্ডাৰ ভাৰত আৰু চীনৰ বৰ্ডাৰ ভাৰত আৰু পাকিস্তানৰ বৰ্ডাৰ যা বাই গধূলি অকলে নাথিবি সোনকালে দে আহিবি বা মাতাৰ ভাল লগা আছি একা চাহ তোক 3টা আপিৰ বাগান নাপাই নাচাই ৰিক্সা নালেবে তোৰ জীয়েৰক বিয়ে দিয়া নাপায় ভাল লগা আছে দুইটাকে বৌক আৰু নন্দাক তহঁতৰ মিলটো কিন্তু ভাল লাগে ৰবি গাখীৰ মায়ে আৰু পেহী নাই মামা ককাৰ হাত গেছি ভাত তাতে ভাত খাই আহিব আমাৰ সৰু আৰু ময়ে কণী ভাজি লৈছোঁ এইফালে বতাহ ৰাতিপুৱাৰ বতাহ আৰু এইফালে অকণমান শাক ভাজি এনেকুৱা ডিজাইন কৰি কোনে ভাজি খায় ক'বচোন নাই কোনো খাই পাই নাই এতিয়া পুৰা খাই লওঁ তাই হৈ গৈছে আমাৰ চুমু আছে এক ভাত দিলোঁ ভাত নাখায় কণীও দিছিলোঁ নাখালে
নেখানা নেকি আমি সবাই পানীপুৰি খাৱাৰ ব্যস্ত বুঢ়োকেইটাও খাইছে পানীপুৰি বুজিছ পেহী আৰু মই বিহু খাব যাওঁ মানে মাহী এটাত যাম মা যে বনেক নহয় পেহা কৈছে আমাৰ মাহী আৰু বিহু খাব যাম এতিয়া হা নামত 500 আমাৰ নামঘৰত নাম হ'ব 26 জানুৱাৰীত মানে গুৰু এখন প্ৰতিষ্ঠা তাত নাম মাতছি কিন্তু 26 জানুৱাৰীৰ দিনাখনে পোৱা নাই দিনটোত কি বনাই খাবি 21 তাৰিখে কি বনাই খাবি কি কৰি আছা এইফালে আমি মাহীহঁতৰ ঘৰ আহি পালোঁ অকণমান আমাৰ গাঁওখনৰ আমাৰ চুবটোৰ প্ৰথমতে আমাৰ ঘৰ মাহীহঁতৰ 8 ঘৰমান এৰি ফেলে 2 মিনিটমান লাগে আৰু এইফালে মই মাহীৰ বিয়াৰ ফটোবিলাক চাই আছোঁ মাহীহঁতৰ বাবুটো আছে বাবুটো সৰু বাবুটো সি মানে আৰ্ট কৰি আছে আমাক দেখাই আছে মই কতলনি বিয়াৰ কথা ভাবছিলোঁ এটা চাউলৰ সেই চিষ্টেম আছে ন ভাল লাগে আপোনাক চলাই থৈ দিব পাৰে আৰু গাড়ীখন চলোৱা যায় নে নাযায় চলাই থকা এতিয়া চাহ দিছে পাহি চাহ খাই লওঁ আৰু বাবু কাষতে আছে আমি বিহু খাই খাই তেন ঘৰ পালোঁ আৰু এইকেইডাল ফুল লৈ আনিছোঁ এই কিছুমান যে টাবত ওলমাই থৈ দেই সেনেকুৱা এই গ্ৰিলখন মাৰি থৈ দিছে ভিতৰত আৰু কালি মামাহঁতত গৈছিলোঁ মামাহঁতৰ পৰা এই কিবা স্নেক প্লেণ্ট এই আনিছিলোঁ আনি পেলাই মই আজি এইটো ৰঙৰ টেমা ইয়াতে শিল ধুই পেলাই মই পানীত থৈ দিছোঁ আৰু এই এডাল লৈ দিছোঁ এই ফুলে এই মই থৈ দিম এতিয়া